हेलो फ्रेंड्स नमस्कार वाला सेमिस टिप्सल आपनाक स्वागतम जनाइছো तो फ्रेंड्स आज मैं देखाम केनेका आपुनी 10 दिনৰ ভিতৰতে 1k সাবস্ক্ৰাইবাৰ পাব তো প্ৰত্যেক দিনাই 100টা কৈ সাবস্ক্ৰাইবাৰ সিম্পল এটা হৰু এপছৰ সহায়ত তো এপছটো আপুনি প্লে ষ্টৰতে পাব প্লে ষ্টৰত যাব প্লে ষ্টৰত যোৱাৰ পিছত আপুনি সাৰ্চ দিব ৰিয়েল সাবস্ক্ৰাইবাৰ্স সাৰ্চ দিয়াৰ পিছত আপুনি প্ৰথমতে যেটো এপছ পাব সব 4.8 ৰেটিং তো জাস্ট আপুনি এপছটো ইনষ্টল কৰি ল'ব তো ইনষ্টল কৰাৰ পিছত ওপেন কৰিব তো ওপেন কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব তো আপুনি জাস্ট তলত একেবাৰে তলত চাওক নিউ ইউজাৰ সাইন আপ জাস্ট ইয়াত ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনাৰ এটা ইউজাৰ নেম দিব লাগিব তো ইউজাৰ নামটো যিকোনো নাম দিলেই হ'ল তো ইউজাৰ নেম দিয়াৰ পিছত এটা পাসওয়াৰ্ড ক্ৰিয়েট কৰিব তো পাসওয়াৰ্ডটো 8 ক্যারেক্টার হ'ব লাগিব তাৰ পিছত তলত চাওক এইটো অপচনেল এটো দিলো হ'ব নিদিলো হ'ব এটো দৰকাৰ নাই জাস্ট আপুনি সাইন আপত ক্লিক কৰিব তো এখিনি কাম কৰাৰ পিছত মই লগইন কৰিছো তো এখিনি কাম কৰাৰ পিছত আমি প্ৰথমতে এড আহিলে কাটি দিব তো এনেকুৱা এটা ইন্টাৰফেস পাব আকৌ তো ইয়াৰ মূল কথাটো হল যে আপোনাৰ বেলেগক সাবস্ক্ৰাইব কৰি 20 পইণ্ট আৰ্ন কৰিব লাগিব তো ইয়াৰ বাবে আপুনি চাওক ইয়াত সাবস্ক্ৰাইব আৰু লাইক আছে তো সাবস্ক্ৰাইবত বেলেগক সাবস্ক্ৰাইব কৰি আপুনি 20 পইণ্ট আৰ্ন কৰিব পাৰিব আৰু লাইকছত ক্লিক কৰি 10 পইণ্টছ আৰ্ন কৰিব পাৰিব তেনেকৈ আপুনি যদি 1000 2000 কৈ পইণ্টছ আৰ্ন কৰিব পাৰে তো হেখিনিৰ আপুনি আকৌ সাবস্ক্ৰাইবাৰ লব পাৰিব তো फ्रेंड्स মই অলৰেডি 800 পইণ্ট আৰ্ন কৰিছো তো হেখিনিৰে মই সাবস্ক্ৰাইবাৰ গেইন কৰি দেখুৱাম তো প্ৰথমতে মই দেখালাম মোৰ লাইভ সাবস্ক্ৰাইবাৰ তো বৰ্তমান মোৰ সাবস্ক্ৰাইবাৰ কেইটা আছে তো চাওক মোৰ বৰ্তমান সাবস্ক্ৰাইবাৰ আছে 187 তো নিশ্চয় চাইছে তো এতে কথাটো হল আপুনি কেনেকৈ সাবস্ক্ৰাইবাৰ গেইন কৰিব তো ওপৰত চাইছে 3 ডট জাস্ট ইয়াত ক্লিক কৰক ক্লিক কৰাৰ পিছত বুষ্ট সেকেন্ড যেটো অপচন আছে বুষ্ট জাস্ট ইয়াত ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনাৰ ইউটিউব চেনেলৰ URL তো আপুনি হয়তো ভাবিছে যে URL টো কি তো হেটো আপুনি কেনেকৈ পাব তো আপোনাৰ চেনেলৰ URL টো আপুনি কেনেকৈ পাব হেয়া ভিডিও মই ডেসক্ৰিপশন বক্সত দি দিম লিংক তো তাৰ পৰা আপুনি ভিডিও চাই শিকি ল'ব পাৰিব তো জাস্ট আপুনি আপোনাৰ ইউটিউব চেনেলৰ URL টো ইয়াত দি সাবমিট কৰিলে আপোনাৰ মাই লিষ্টত আপোনাৰ চেনেলটো শো কৰিব তো फ्रेंड्स কেনেকৈ আপুনি পইণ্ট আৰ্ন কৰিব হে মই দেখাই দি আছো ইয়াত চাইছে সাবস্ক্ৰাইব আৰু লাইক তো আপুনি ফাৰ্স্ট সাবস্ক্ৰাইবত যাব সাবস্ক্ৰাইব যোৱাৰ পিছত আপুনি আৰ্ন 20 পইণ্টছ জাস্ট ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত অটোমেটিকলি আপোনাক ইউটিউবত লৈ যাব ইউটিউবত যোৱাৰ পিছত আপুনি যেটো চেনেল আহে জাস্ট আপুনি হেই চেনেলটো সাবস্ক্ৰাইব কৰিব তো সাবস্ক্ৰাইব কৰাৰ পিছত ওপৰত চাইছে ক্লোজ বটন জাস্ট ইয়াত ক্লিক কৰক ক্লিক কৰাৰ পিছত ইয়াত চাওক মোৰ পইণ্টছ বৰ্তমান আছে 800 তো পইণ্ট আপডেট তাক আপুনি লাইকত ক্লিক কৰি বেলেগৰ ইউটিউব ভিডিওত আপুনি লাইকস দি 10 পইণ্টছ আৰ্ন কৰিব পাৰিব তো জাস্ট আপুনি লাইকছত ক্লিক কৰক ক্লিক কৰাৰ পিছত ক্লোজ বটনত ক্লিক কৰক ক্লিক কৰাৰ লগে লগে আপুনি 10 পইণ্টছ পাই যাব তো নেটৱৰ্কটো খুব স্লো সেই কাৰণে দেৰি হৈছে তো ইয়াৰ পিছত 3 ডটছত যাব যোৱাৰ পিছত আপুনি বুষ্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আগতে এবাৰ কৈছিলো ইন্টাৰ চেনেল URL তো জাস্ট আপুনি কপি কৰি ইয়াত পেষ্ট কৰি দিব দিয়াৰ পিছত চাওক এইটো মোৰ চেনেল তো কনফাৰ্মত ক্লিক কৰিব ক্লিক কৰাৰ পিছত মাই লিষ্টত যাব যোৱাৰ পিছত গেট সাবস্ক্ৰাইবাৰ্স জাস্ট ইয়াত ক্লিক কৰক ক্লিক কৰাৰ পিছত আপুনি কিমানটা সাবস্ক্ৰাইবাৰ পাব খোজে জাস্ট আপুনি যদি 20টা সাবস্ক্ৰাইবাৰ পাব খোজে তো 800 পইণ্ট দিব লাগিব 100টা পাবলৈ হলে 4000 পইণ্টছ
তো আপুনি ডেইলি 4000 পইণ্টছ আৰ্ণ কৰিব আৰু 100 টকা ছাবস্ক্ৰাইবাৰ গেইন কৰিব পাৰিব। তো মই 20টা ছাবস্ক্ৰাইবাৰৰ বাবে অৰ্ডাৰ দিম। তো জাষ্ট অৰ্ডাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক হেল্ল' সিদ্দিক আলী, ইউৰ অৰ্ডাৰ প্লেচড ছাকচেছফুলি। তো মই অলৰেডি অৰ্ডাৰটো কৰিলোঁ। তো চাওক কিছু সময় পিছত কি হয়। তো বলক মই ছাবস্ক্ৰাইবাৰ পালোঁ নে নাই সেয়া চেক কৰোঁ। ৱাও, চাওক ফ্ৰেণ্ডছ, আগতে মোৰ ছাবস্ক্ৰাইবাৰ আছিল 187। তো মই অলৰেডি 20টা ছাবস্ক্ৰাইবাৰ পাই গৈছোঁ, 207 হৈ গৈছে। তো ফ্ৰেণ্ডছ, আপুনি ট্ৰাই কৰক আৰু একদিনতে আপুনি 100টাকৈ ছাবস্ক্ৰাইবাৰ পাওক আৰু 10 দিনৰ ভিতৰতে 1K ছাবস্ক্ৰাইবাৰ পাই যাওক। থেংক ইউ ফৰ ৱাচিং।